নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি দুযোৰ কাপোৰৰ ডিজাইন দেখুৱাম আসলতে কাপোৰ দুযোৰ পুৰণাই আগতে দেখুৱাইছিলোঁ মই ভিডিঅ'ত ব্লাউজটো বিশেষকৈ মই ব্লাউজটোৰ শৰ্ট এটা দিছিলোঁ আৰু শৰ্টখিনিত মোৰ বহুতখিনি ভিউজ আহিছে মই জাষ্ট দেখুৱাইছিলোঁহে মই কিন্তু ব্লাউজটোৰ ডিজাইন চিলাইটো পুৰা দেখুওৱা নাই ভিডিঅ' বনোৱা নাই চিলাই কৰা কাৰণ বহুত মানে এইটো বহুত সোনকালে চিলাই লৈছিলোঁ পূজাৰ আগতে এইটো চিলোৱা ব্লাউজ আৰু বহুতে গম পাইছে চাগে মই ইমান দিন কিয় ভিডিঅ' দিয়া নাই তাৰমানে এই পূজাত মই ঘৰত গ'লোঁ আৰু বহুত দুখৰ কথা আৰু মই এই পূজাতে মানে অক্টোবৰ মাহটোতে দেউতাক হেৰুৱালোঁ সেইকাৰণে মনটো বহুত বেয়া লাগি আছে তথাপিতো ভাবিছোঁ আৰু চিলাইটো কৰিলে অলপমান মানে মনটো মানে হেৰি লাগে আৰু কথাবিলাক অলপমান মনত নপৰে আৰু ব্যস্ততা থাকিলে সেইকাৰণে ভাবিলোঁ অলপমান ব্যস্তই থাকোঁ নিজে কাপোৰৰ ডিজাইন কৰিলোঁ আৰু বনাই আছোঁ নতুন কাপোৰ আৰু যিহেতু কাপোৰ বহুখিনি ষ্টকত আছে বহুতখিনিয়ে ফুল বা কিবা কিবি লৈ আহিছিলোঁ আগতে সেইকাৰণে ভাবিলোঁ মানে ব্যস্তত থাকিলে অলপমান কথাটোতো পাহৰিব নোৱাৰোঁ কেতিয়াও তথাপিতো মানে ব্যস্তত থাকি অলপমান হেৰি কৰিব খুজিছোঁ পাহৰিব এতিয়া ব্লাউজটো দেখুৱাই আছোঁ ব্লাউজটোৰ শ্বৰ্টটোত মই দেখুৱাইছিলোঁ অলপমান ব্লাউজটো এইটোৱে প্ৰিন্সেছ কাট হয় আৰু এইটো ফ্ৰণ্টত হাফ অপেন হয় এইটো এনেকৈ হাফ অপেন দিছিলোঁ আৰু এইটো নতুন এইটো মানে এইবাৰ মই এটা ট্ৰাই কৰিলোঁ এইটো চিলালোঁ এইটো তাৰপিছত ইয়াৰে বেক চাইডটো এনেকৈ দি দিছোঁ বেক চাইডটোৰ আচলতে মই সেইটো দেখুৱাইছিলোঁ ভিডিঅ'টোত এইটো বেক চাইডটো আৰু এইটো নেটৰে হয় নেটৰ পৰা কাটি লগোৱা এইটো এম্প্লিক নেটৰ পৰা এটা দুপাট্টা নেটৰ পৰা কাটি লগোৱা এম্প্লিক এইটো ইয়াতে আৰু হাতখন এনেকৈ দি দিছিলোঁ স্লিপছটো আৰু এইকেইটা লেছ যিটো মই চাদৰত লেছটো লগাইছিলোঁ সেই লেছটো ইয়াতেও লগাই দিছোঁ কিন্তু মানে লেছকেইটা মই কাটি এটা এটাকৈ চিলাই কৰি দি দিছোঁ এনেকৈ আৰু যদি মই গোটেই লেছটো নেট মানে যিটো আছিলে ৰেডিমেড সেইটো লগালে মানে তাতে এটা মোটাকৈ মানে মোটা এটা লেছ আছিল সেইটো মানে অলপমান বেয়া দেখি ইয়াতে দিলে সেইকাৰণে মই এনেকৈ পাতলকৈ সেইখিনি কাটি ইয়াতে এটা এটা নিজে হাতেদি বেজি দি এইবিলাক চিলাই কৰি দিছোঁ আৰু এই লটকনটোতো এনেকৈ বনাই এই লেছটো লগাই তাৰপিছত এইবিলাক এটা এটাকৈ চিলাই কৰি দি দিছোঁ মই আচলতে চিলাইৰ ভিডিঅ' নাৰাখিলোঁ কেনেকৈ বনালোঁ এইকেইটা ভিডিঅ'কেইটা নাৰাখিলোঁ কাৰণ মই বহুত সোনকালে বনাইছিলোঁ এইকেইটা একদম কম টাইমত মানে বনাই লৈছোঁ কাপোৰযোৰ ব্লাউজটো চিলাবলগীয়া হৈছিল আৰু ভিডিঅ' বনালে মানে বহুতখিনি সময় লাগে ভিডিঅ' বনাই থাকিব বা কেমেৰা ৰেকৰ্ড ল'ব লাগে সেইকাৰণে মানে যেতিয়াই টাইম পাইছিলোঁ তেতিয়াই পটাপট চিলাই লৈ গৈছিলোঁ কিন্তু কি ক'ম আৰু দুখৰ কথা পিন্ধাই নহ'ল কাপোৰযোৰ মানে এতিয়া আৰু সেইটো কথা মনত কৰিলে বহুত বেয়া লাগে যেতিয়া চাদৰখন দেখুৱাইছোঁ চাদৰখন দেখিলে গম পাব এইটো লেছটো এইটো ইয়াতে কিন্তু এইটো মানে এইটো পটিটো আছিল এইটো আৰু এই পটিটো ইয়াতে দিলে বেয়া দেখিবৰ কাৰণে বেছি মোটা হ'বৰ কাৰণে মই এইবিলাক মানে কাটি এটা এটাকৈ চিলাই কৰি লগাই দিছোঁ এইবিলাক আৰু গোটেই চাদৰখনতো এনেকৈ লগাই দিছোঁ মাজে মাজে এনেকৈ লগাই দিছোঁ ফুলবিলাকত কাপোৰযোৰ দেখুৱাম মই পিন্ধি আচলটো এটা চাইডত আৰু চাইডত এনেকৈ দি দিছোঁ এইবিলাক এটাকৈ লগাই দিছোঁ এনেকৈ আচলতে কাপোৰযোৰ এইটো আচলতে ইয়াতে পৰাকৈ দি দিছিলোঁ এইখিনিত এনেকৈ এইখিনিত পৰাকৈ এইটো লগাই দিছিলোঁ এইখিনি
লগাইছোঁ একদম সৰু এইটো ধুনীয়া লেছটো কিন্তু সৰু আৰু এইবিলাক এনেকৈ লগাই দিছোঁ কাপোৰযোৰ মই আগতেও দিছিলোঁ ভিডিঅ' তেতিয়া কিন্তু মই লেছবিলাক লগোৱা নাই চিম্পল বনাইছিলোঁ উকা তাৰপিছত ভাবিলোঁ এইযোৰ বিয়াত পিন্ধাৰ কাৰণে বনাইছিলোঁ কিন্তু পিন্ধা নহ'ল আপোনালোকে চাগে এতিয়ালৈকে গমে পাইছে মই ইমান দিন কিয় ভিডিঅ' দিয়া নাই তাৰমানে বহুত দুখৰ খবৰ আৰু দুখৰ কথা এইবাৰ পূজাত মানে কম দেউতাক হেৰুৱালোঁ আৰু সেইকাৰণে ভাবিছোঁ ভিডিঅ' নিদিম বুলিয়ে ভাবিছিলোঁ কিন্তু এইবিলাক কাম নকৰিলে চিলাইৰ কামটো নকৰিলে আৰু বেছিহে মনটো বেয়া লাগি থাকে সেইকাৰণে ভাবিলোঁ আৰু ভিডিঅ' দুই এটাকে লাহে কাপোৰো বহুত ষ্টকত আছিল কাৰণে মানে কাপোৰো বনাব আৰম্ভ কৰিলোঁ বনাইছোঁ লটকন লগাই দিছোঁ এইবিলাক মেখেলাখন দেখুৱাই আছোঁ মিৰিয়ৰ ৱাৰ্ক তাৰপিছত মেখেলাখনত বেছি দিয়া নাই কাৰণ চাদৰখনতে বেছিকৈ দিলোঁ তাৰপিছত আৰু এযোৰ বনাইছিলোঁ সেইটো মই কাপোৰযোৰ দেখুৱাইছোঁ ব্লাউজটো দেখুওৱা নাই ইয়াৰ ব্লাউজটো এনেকৈ বনাইছোঁ চিম্পুল এইটো একদম কেৱল পৰাকৈ এইবিলাক লেছৰ কাম কৰি দিছোঁ এনেকৈ এই লেছটোও বৰ ধুনীয়া হয় এইটো গ্লিটাৰ লগোৱা নহয় এইবিলাক চব অনলাইন লোৱা হৈছিল এই লেছবিলাক অনলাইন লোৱা হৈছিল এইটো আৰু এইটো দুটাকৈ ফুল লগাই দিছোঁ এনেকৈ মিৰি ৰং কৰি দিছোঁ আৰু ইয়াৰে লটকনটো এইকেইটা মই ইয়াৰে কাপোৰযোৰৰ চাদৰখন দেখুৱাই আছোঁ আৰু এইবিলাক অনলাইন ল'লে অলপ দাম পৰে কাৰণ এইবিলাক যিহেতু ইয়াতে লোৱা দিল্লীত আৰু এইটো অলপমান কমতে পাইছোঁ মই 300 টকাত 9 মিটাৰ নেকি এইটো আৰু এই কাপোৰযোৰৰ ডিজাইনটো দেখুৱাইছিলোঁৱে চিম্পুল ৰাখিছোঁ এইযোৰ কাপোৰ এইবাৰ একেবাৰে চিম্পুল মাজত একো দিয়া নাই মাজত কেৱল এইকেইটা দি দিছিলোঁ বাকী কাপোৰযোৰ একদম মুকা বহুত ভাল লাগিছে সেইটো কাপোৰযোৰ এইযোৰ আৰু এইটো মানে এই হেৰিকেইটা মাল্টি কালাৰৰ হয় এইকেইটা চব পুৰা ধুনীয়া লাগিছে মাজে মাজে দুই এটা ৱাৰ্ক মিৰিয়ৰ ৱাৰ্ক লগাই দিছিলোঁ ষ্টন লগাই দিছোঁ মিৰিয়ৰ ৱাৰ্কটো নহয় এইটো ষ্টন লগাইছিলোঁ আৰু এইকেইটা ডবল ফুল দি থৈছোঁ দুটাকে ইয়াৰে মেখেলাখনতো চাইডে দি দিছোঁ টাইম লাগে এইবিলাক অলপ বনাওঁতে কিন্তু এই মাল্টি কালাৰৰ ফুলটো বহুত ধুনীয়া লাগিছে এইটো য'তে ত'তে পোৱা নাযায় আৰু কাপোৰ দুযোৰ চাই কেনেকুৱা লাগিল কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ